গাড়িগুলা করে উপাধি শুধু ভাই বা খাই চলে सफाई सफाई देखो उकिल को लगी के शुरू पहले हो जा फारोन देखो दे जेला फारोन पैसा লাগে दे যত ফারুন দেখো দিদি আমরা লগে আছে টাইগার কারণে আত্মহত্যা মাছ মারতে আল্লাহ বাসাক বেটা গুতারে ভালো মানুষের সহায় করতে লাগে দাও बेटा हमरा लगी माती आज 9 मास भेल करी कइबा যিমান সোনকালে পাৰে ইমান সোনকালে মানে চৰকাৰে মুক্তি দিব লাগে। আজি যেন অখিল গগৈ কাৰাৰুদ্ধ কি ক'বা আপুনি এইটো কাৰাৰুদ্ধ মানে এইটো আইনী মানে হেৰি লৈ কিনি যেনেকা মানে আমাৰ মানে অসমৰ ৰাইজে যি কৰিব আছে কৰক, দান বৰংগনি দিব আছে বেছিকে দিয়ক। ৰাইজে অভিযোগ কৰা মতে অখিল গগৈ ষড়যন্ত্ৰমূলকভাৱে কাৰাৰুদ্ধ কৰা হৈছে এইটোতো মানে ৰাজনীতিক ষড়যন্ত্ৰ মানে হেৰি মানে অখিল গগৈক মানে হেৰিত সোমাই ৰাখিছে। আজিৰ দিনত আইনটো চলাবৰ কাৰণে বৃহৎ পৰিমাণৰ পইচা দৰকাৰ পৰিছে কি ক'বা আপুনি টকাটো আমি ৰাইজৰ ওচৰত অনুৰোধ কৰিছোঁ যে চব ৰাইজে যিমান পাৰে কাৰো ওচৰত মানে হেৰি একো নাই, চবেই দিয়ক আৰু উকিল গগৈ আমাৰ মানে অসমবাসী ৰাইজক কি আহ্বান জনাব আপুনি অসমৰ ৰাইজক এইটোৱে আহ্বান জনাইছোঁ যে উকিল গগৈ ডাঙৰীয়া ভাল মানুহ, উকিল গগৈ ডাঙৰীয়া কোনো সন্ত্ৰাসবাদী নহয়, উকিল গগৈ মানে এনেকুৱা এজন নিৰপেক্ষ মানুহ, চব মানে সিহঁতৰ কাৰণে দোৱা কৰিব লাগে, চবে সিহঁতক মানে দান বৰংগনি দি যেনেকা হওক মানে অতি শীঘ্ৰে মানে চৰকাৰে মোকলাই দিব লাগিব। কৃষক মুক্তিৰ নেতা তেখেত ইমান দিনৰ পৰা হাজতত আছে, কিন্তু কি যে কম যে অসমত আইন নোহোৱা হৈছে আইন থাকিলেতো এনেকুৱা নহ'লেহেঁতেন। এটাৰ পাছতে এটা কেছ জাপি দিয়ে, এটাৰ পৰা জামিন পালে আৰু এটা উঠাই দিয়ে, এনেকুৱা হ'লে অসমৰ মানুহ কেনেকৈ থাকিব। অসমৰ বিভিন্ন সংস্থাই তথা বিভিন্ন জনসাধাৰণে অভিযোগ কৰিছে যে অসমক ষড়যন্ত্ৰমূলকভাৱে কাৰাৰুদ্ধ কৰি ৰখা হৈছে কি ক'ব এইটো আমাৰ 100% আমি চিয়ৰ যে এইটো অসম চৰকাৰে জালিয়াতি কৰিছে। অসম চৰকাৰৰ এক প্ৰকাৰৰ ষড়যন্ত্ৰ বুলি কি ক'ব পাৰে ষড়যন্ত্ৰ এইটো নিশ্চয় ষড়যন্ত্ৰ বুলি আৰু কি ক'ব লাগে। বিজেপি চৰকাৰৰ উদ্দেশ্যে কি ক'ব পাৰে বিজেপি চৰকাৰখনতো চৰকাৰেই একমাত্ৰ চৰকাৰ, কিন্তু জাতি জনজাতি যিমান মানুহ আছে একে চকুৰে নাচায় চবক। চৰকাৰ হ'লে চব সমান হ'ব লাগে এই আমাৰ আমি